সকলোকে নমস্কাৰ জনাই মই সঞ্জীৱ শইকীয়াই মোৰ ব্লগ চেনেলটিলৈ সকলোকে ৱেলকাম কৰিছোঁ আৰু মোৰ ব্লগ চেনেলটি সকলোৱে চাব লাইক কৰিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোলৈ শ্বেয়াৰো কৰি দিব এই হৈছে তিনিটা শ্বুটিঙৰ ব্লগ মানে মই তিনিটা ভিডিঅ' কৰিছোঁ একেদিনৰ ভিতৰত তো মই দিব পৰা নাছিলোঁ বহুত ব্যস্ততাৰ কাৰণে আৰু মাজে মাজে কৰি থাকোঁ শ্বুটিং সেইবোৰতো দিয়া নহয়ে এইবাৰ ভাবিলোঁ অলপ দি দিওঁ তো সেইকাৰণে মই কিছু ভিডিঅ' কৰিছিলোঁ আজি মই তিনিটা ভিডিঅ' একেলগে মানে সন্নিৱিষ্ট কৰিছোঁ আপোনালোকৰ মাজত এইটো হৈছে মোৰ নিজৰ চেনেল বৰপেটা কমেডি আৰু চেনেলটোত সকলোৱে যাব ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়াতো এখন নতুন ধাৰাবাহিক আৰম্ভ কৰিছোঁ মোৰ চেনেলত ফুলেশ্বৰীৰ সংসাৰ বুলি আপোনালোকে মৰম দিব বুলি আশা থাকিল এইটো আছিল মোৰ গানৰ শ্বুটিং গানৰ শ্বুটিংটোৰে কিছু মানে অংশ আপোনালোকলৈ আগবঢ়াইছোঁ কেনেদৰে কি হৈছিল আমাৰ বহুত মানে কষ্ট হয় এইবোৰ ভিডিঅ' কৰাতে বহুত সময়ো যায় মানে কিছু কামো থাকে তাৰপিছতো আপোনালোকৰ ভিডিঅ'বোৰ আগবঢ়াওঁ এয়া হৈছে 10/10/2024 শ্বুটিং এয়া শ্বুটিং মোৰ নহয় এয়া হৈছে জ্যোতিষ্মা অসম চেনেলটোৰ মানে শ্বুটিং যোনটো হৈছে জ্যোতিষ্মা শৰণীয়াই এইবোৰ ভিডিঅ' মানে তেওঁ কৰে আৰু তেওঁৰ চেনেলটোত 100K হৈ গৈছে আৰু তেওঁ কৰিবৰ কাৰণে ময়ো যাওঁ ভাল লাগে ছোৱালীজনী বৰ ভাল কিছু মানে কি ক'ম আৰু ভাল দেখাই পাইছে তেওঁৰ ভিডিঅ'বোৰ চাইও ভাল পায় মই নিজেও ভাল পাওঁ দিয়াচোন আপোনালোকেও চাবচোন মই আগতে এটা ভিডিঅ' কৰিছোঁ এইটোও চাব এইটো আহি আছে এতিয়ালৈ অহা নাই আহিলে চাব আৰু এয়া মই শ্বট দি আছিলোঁ এয়া শিখা বাইদেউ এয়া মই এনেদৰে দিছোঁ দিয়ক আৰু বহুত কষ্ট কৰিছোঁ বহুত তামচা ফুৰ্তি হয় কষ্টও হয় দূৰৰ পৰা একদিন ডাবিং দিব যাব লাগে এদিন শ্বুটিঙৰ কাৰণে মিষ্টাৰ সঞ্জীৱ শইকীয়া অফিচিয়েল মিনি ব্লগত সকলোকে ৱেলকাম কৰিছোঁ আৰু আজি মই আছোঁ শ্বুটিঙত বৰ্তমান মোৰ শ্বট শেষ হ'ল আৰু এতিয়া আমাৰ নিশা আৰু জ্যোতিষ্মাই শ্বট দি আছে দেখা পাইছে এয়া আমাৰ কেমেৰা আমাৰ নয়ন দা বহুত মানে মোৰ লগত লাগি থাকে গম পাইছে না গাইছ নিশা কি ক'বা কেনে লাগছে আমাৰ জ্যোতিষ্মা বহুত ভাল ন আৰু এও মোক বহুত জকে থাকে দিগদাৰ দি থাকে গম পাইছে না গাইছ বহুত দিগদাৰ দি থাকে ভাল দে গাইছে নে সেনেকৈ কৈছ ইমান বেছি ইয়াক হেৰি কৰে মানে বহুত বেছি অত্যাচাৰ কৰে কিন্তু ই বহুত ভাল মানে ই মানে চবকে ভাল পায় এইটোৱে ভাল হ'ব লাগে পিছত ক'ব গাইছে আমাৰ ডাইৰেক্টৰ মানে তেওঁৰ চেনেলৰ নিজৰ ডাইৰেক্টৰ লগতে কোৰিঅ'গ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰ গোটেইখিনি ব্ৰিলিয়াণ্ট মাথা ব্ৰিলিয়াণ্ট মাথা কাম নাই রে বান্দরনির কাম নাই শিখা रानी के कैसा लगा वीडियो करके দে এইখিনিতে হেৰি অমৰকাৰ কি এয়া হৈছে 28/10/2024 শ্বুটিং এয়া হৈছে বৰপেটা কমেডি চেনেলত মানে মই কৈছিলোঁ যে এখন ধাৰাবাহিক আহিব ফুলেশ্বৰীৰ সংসাৰ তাৰে শ্বুটিং এয়া মই শুভাৰম্ভণি কৰিলোঁ ভগৱান নটৰাজক স্মৰণ কৰি এয়া হৈছে জ্যোতিস্মিতা শইকীয়া আৰু এয়া হৈছে গোপা ওজা বৰ ভাল অভিনয় কৰে গোটেইকেইজনে ভাল অভিনয় কৰে এয়া হৈছে চুম্পী বৰা এওঁৰ অৰিজিনেল ঘৰ হৈছে নগাঁৱত কিন্তু মোৰ লগত কৰিব চেষ্টা কৰিছে বৰপেটা ভাষা ক'ব চেষ্টা কৰিছে আশীৰ্বাদ কৰিব আৰু গাইছ আমাক এয়া দেখিছে সকলোৱে সাজু নিজৰ কষ্টিউম লৈ আৰু এয়া আমাৰ ষ্টাৰ্ট হৈ গ'ল ভিডিঅ' এয়া চুম্পী বাই শ্বট দি আছে আপোনালোকে চাই বা কেনে পায় ক'বা নোৱাৰোঁ কিন্তু মৰম দিব বুলি আশা থাকিল আৰু কষ্ট কৰিছোঁ তো আপোনালোকৰ কাৰণে গাইছ আমি অভিনয় কৰা মানুহ অভিনয় কৰি যাই আছোঁ আপোনালোকে আগবঢ়াই নি থাকিব আৰু এয়া চুম্পী বাই শ্বট দি আছে তেওঁ বহুত কষ্ট কৰে গাইজ যেতিয়া মাতো তেতিয়া আহে অলপো অহংকাৰ নাই আৰু আমাৰ অভিনয় কৰা মানুহৰ এটা কথা কওঁ অহংকাৰ থাকিব নালাগে যিমানে ডাঙৰ হৈ নাযাওক কিয় অহংকাৰ কেতিয়াও কৰিব নালাগে এইটোৱে কথা মই নিজেও নকৰোঁ আৰু সাধাৰণভাৱে থাকিয়ে ভাল পাওঁ মই সেইটোৱে কথা অলপ ইফালে থাক আপুনি
আৰু আজি মই নিজে ডাইৰেক্টৰ নিজে স্ক্ৰিপ্ট ৰাইটাৰ সকলোখিনি মই কৰি আছোঁ আৰু কেমেৰা কৰিছে মোৰ মৰমৰ বন্ধু বিতু দাস তেওঁৰ নিজৰ মানে ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰাম পেজ আছে আপোনালোকে ফ'ল' কৰি ল'ব তেওঁ বৰ ভাল ফটোগ্ৰাফী কৰে ভিডিঅ'গ্ৰাফী কৰে আপোনালোকে মাতিব পাৰে কৰিব পাৰে এইখিনিয়ে আৰু মই কি মানে মোৰ ভিডিঅ' চালে গম পাব তেওঁ কেনেকুৱা ভিডিঅ' কৰে গানটো চাইছে যদি গমেই পাব গানটো বৰ ধুনীয়া কৰিছে এডিটো বৰ ভাল কৰে এইটোৱে কথা আৰু ভাল কাম কৰিলে ভাল বুলি ক'ব লাগে সকলোকে মোৰ মতে এইটো আৰু বেলেগৰ মতে নাজানো কি হয় একেলগে পঢ়া আমি একেখন কলেজতে আৰু এয়া শ্বট দি আছে চুম্পি বাই মানে চুম্পি বাক বাৰ বাৰ শ্বট দিব কৈ আছোঁ তেওঁ দি আছে আৰু হাঁহি হাঁহি সেনেকৈ এয়া জ্যোতিস্মিতাই শ্বট দি আছে অভিনয় কৰি ভাল পোৱা ছোৱালী বৰ অভিনয় কৰি ভাল পায় মানে যেতিয়া কওঁ তেতিয়া আহে না বুলি নকয় সকলো সেনে হ'ব লাগে কিছুমান থাকে বাৰু আহিব নোখোজে মই তেনেকুৱা নহয় মই নিজেও যাওঁ আৰু এও তেনেকুৱাই অভিনয়ৰ নামত পাগল আৰু অভিনয় বস্তুটো এটা পাগল হ'ব লাগে অভিনয়ৰ ক্ষেত্ৰত তেতিয়াহে অভিনয় কৰিব পাৰে যদি পাগল নহয় অভিনয়ত অভিনয় কৰিব নোৱাৰে মই শিকা মতে মই শিকি কিনিয়ে কৈছোঁ বস্তুটো চোৱা তুমি চোৱা আৰু ডাইলগবোৰ কি কৈছে আপোনালোকক শুনোৱা নাই কাৰণ ভিডিঅ'টোতো দেখা পাবই ভিডিঅ'টো চাব তেতিয়া গম পাব ভিডিঅ'টো কেনে হৈছে আৰু এতিয়া ডাইলগবোৰ শুনাই দিওঁ ইণ্টাৰেষ্ট নালাগিব সেইকাৰণে মই ইণ্টাৰেষ্টটো নোহোৱা নকৰোঁ আপোনালোকৰ ভিডিঅ'টো চাব আহি আছে কষ্ট কৰিছোঁ বহুত কষ্ট কৰোঁ ভিডিঅ'ৰ কাৰণে ইমান যিহেতু ডাঙৰ ইউজাৰ নহয় তো সেইকাৰণে যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ আগবঢ়াই নিয়াটো আপোনালোকৰ দায়িত্ব আৰু সকলো আপোনালোকৰ ওপৰত এৰিলোঁ গাইছ এয়া গোপা বাইদেউ শ্বট দি আছে বৰ ভাল অভিনয় কৰে এখেতে মানে মই বৰ ভাল পাওঁ এওঁৰ অভিনয়বোৰ একশ্যন হৈছে এয়া দেখা পাইছে মই সৰু হৈও ডাঙৰ কেইজনক শিকাই দিছোঁ মানে সেইটো এটা মোৰ ভাগ্য বুলিও ক'ব পাৰোঁ কাৰণ তেওঁলোক ডাঙৰ মোৰ কথা নুশুনিবও পাৰে মোৰ মা বয়সৰে হয় তথাপি তেওঁলোকেও কথাখিনি মোৰ শুনি কিনে কৈছে আৰু শুনি কিনে মই মাততে আহিছে তেনেকৈ কৰিছে এইটো বহুত মোৰ কাৰণে মানে ভাল কথা আৰু তেওঁলোকে যে মোক ৰেচপেক্ট দিছে বা ময়ো তেওঁলোকক ৰেচপেক্ট দিব পাৰিছোঁ এইটোৱে আৰু এয়া দেখা পাইছে আমাৰ কেমেৰামেনে শ্বট লৈ গৰমত মানে গলি গৈছে আৰু শ্বট দি আছে হাঁহি আছে উঠে বহে আৰু যায় আহে দেখা পাইছে চাই আছে এয়া কেনেকুৱা হৈছে আমি বাৰু চেক কৰি আছোঁ পার্বতী আর হাইক বড় করছি খাইছা গো পার্বতী আপনি এই ইউটিউবার আরম্ভ করা
এয়া মই শ্বট দি আছিলোঁ পূৰা মানে ফাল্টুকৈ হাঁহি উঠি গৈছে তাৰমানে শ্বট দি তেতিয়া আমাৰ লাঞ্চ ব্ৰেক হৈ গ'ল লাঞ্চ আমাৰ পুৰি জিলাপি এনেকৈ মানে চাহ খাই আছোঁ আৰু আইতাকো দিছোঁ এতিয়া আইতাটোৰ ঘৰ হয় আৰু এয়া ক'লে চাহ লাঞ্চ হোৱাৰ পিছত আৰু শ্বট আৰম্ভ তাৰমানে জিৰালোঁ অলপ সময় হৈছিলে আৰু শ্বট আৰম্ভ কৰি দিলোঁ ৰ'দত পূৰা মানে দেখাই নাপায় কেমেৰাত মানে ক'লা ক'লা হৈ যায় তথাপি এনেকৈ ৰ'দত শ্বট দি আছোঁ দেখা পাইছে সকলোকে দীপাৱলীৰ বিয়া পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এনেদৰে আমাৰ সকলোৰে শ্বট দি অৱশেষত আমাৰ শ্বুটিং শেষ হ'ল আপোনালোকে ভিডিঅ'টো চাব লাইক কমেণ্ট কৰিব ধন্যবাদ